हेलो नमस्कार मोर चैनल पुनर्बार स्वागतम जनाइছো আজি মই এটা ৰেচিপি বনাম হেইটো হৈছে নৰসিংহ পাতৰ চাটনি তাৰ কাৰণে মই একিটা নৰসিংহৰ পাত লৈছো ভালকৈ ধুই ইয়াতে এখিনি লৈছো আৰু ইয়াৰ কাৰণে লাগিব আমাক কেটামান জিৰা লৈছো নাৰিকল চুকা অলপমান লৈছো মিঠাতেল 3 চামুচ লৈছো তেতেলি অলপমান লৈছো কলা নিমখ অলপ লৈছো বগা সন্ধ্যা নিমখ 1 চামুচ লৈছো গুড় 2 চামুচ লৈছো বগা হৰিহ লৈছো কেঁচা জলকীয়া 4টা লৈছো বুটৰ দালি অলপমান ধুই লৈছো মই আৰু ইয়াতে ৰঙা জলকীয়াৰ গুৰি লৈছো এতিয়া মই নৰসিংহৰ পাতখিনি অলপমান ভাজি লম গেছত এটা মই কৰাহি দিছো কেৰাহীটো গৰম হৈছে ইয়াতে অলপমান তেল দি দিছো আৰু পাতখিনি ইয়াতে নৰসিংহৰ পাতখিনি মই দি দিছো অলপ ঠান্ডা হবলৈ দিম তাৰ পিছত মিক্সিত পিছি লম এতিয়া মিক্সিৰ জাৰটো লৈছো মই ইয়াতে তেতেলিখিনি দি লৈছো আৰু এইবাৰ নৰসিংহৰ পাতখিনি দি দিম ইয়াতে নৰসিংহৰ পাতখিনি দি দিছো ইয়াতে বাকি বস্তুবোৰ গোটেইখিনি মই ইয়াতে দি লম বুটৰ দালিখিনিও দিছো ইয়াতে তাৰ পিছত কেঁচা জলকীয়া কেইটাও দিছো বগা হৰিহখিনিও দি দিছো ইয়াতে গুড়খিনিও দি দিছো তাৰ পিছত এয়া সন্ধ্যা নিমখখিনি দিছো তাৰ পিছত কলা নিমখ দিছো অলপ তাৰ পিছত নাৰিকল ৰুকা অলপ দি দিছো এইবাৰ জিৰাখিনিও দি দিছো তাৰ পিছত মিঠাতেলখিনি দি লৈছো এইবাৰ মই ৰঙা জলকীয়া গুৰিখিনিও দিছো দি এইবাৰ এইখিনি মিক্সিত গ্ৰাইণ্ড কৰি লম এতিয়া মই নৰসিংহৰ পাতৰ চাটনিখিনি ইয়াতে মিক্সিত পিহি লৈছো এনেকুৱা হৈছে এইবাৰ এইখিনি আমি ইয়াতে ঢালি লম এটা বাটি এতিয়া নৰসিংহৰ পাতৰ চাটনিখিনি ইয়াতে ঢালি লৈছো বাটি এটা খাবৰ কাৰণে ৰেডি হৈছে গতিকে এনে ধৰণৰ ৰেচিপি যদি আপোনালোকৰ ভাল লাগে তেনেহলে লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু